Hello, good morning. আমি আজি ইয়াৰে মাছৰ বজাৰ এখনলৈ গৈ আছোঁ। যিমান দূৰ সম্ভৱ হয় আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তেওঁলোকে ভিডিঅ'টো একেলগে চাব। আমি মাছৰ বজাৰ আহি পালোঁ আৰু এতিয়া বেলেগৰ মাছ কাটি আছে। আমি ইয়াৰে পৰা এটা লোকেল মাছ ল'ম আৰু ইয়াতে মাছৰ দাম অকণমান কম চাগে আমাৰ অসমতকৈ। ইয়াতে লোকেল মাছৰ কেজি 150 টকা। পানীত যে আছে তাৰ পৰা আমি এটা মাছ চিলেক্ট কৰিলোঁ আৰু আমি কাটিব দিলোঁ। আৰু ৰ'ব দেই, এটা বস্তু দেখুৱাম আপোনালোকক। ইমান ডাঙৰ ডাঙৰ ন। আমাৰ মাছটো কাটা হ'ল আৰু আমি মাছখিনি ল'লোঁ। এতিয়া ৰুমত যাওঁ আৰু আমি এতিয়া আমি অকণমান চব্জি লওঁ, তাৰপিছত ৰুমত যাই আপোনালোকক ধুনীয়াকৈ মাছৰ এটা ৰেচিপি দেখুৱাম। বজাৰৰ পৰা কিবা কিবি চব্জি কিনিলোঁ আৰু আমি আজি ভাবিছোঁ চিলি ফিছ বনাম, তাকে আপোনালোকক দেখুৱাম। চিলি পিচৰ কাৰণে আমি লৈছোঁ বিলাহী 2টা, অকণমান ডাঙৰকৈ কাটি লৈছোঁ পিঁয়াজ, কাৰি পাত্তা, জলকীয়া, কেপচিকাম আৰু আদা নহৰু। এতিয়া আমি বিলাহী 2টাৰ পেষ্ট বনাই ল'লোঁ আৰু আদা নহৰুখিনি পিচি ল'লোঁ। প্ৰথমতে কেৰাহীখন গৰম হ'ব দি আমি তাতে তেল দিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ। সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ প্ৰথমতে, তাৰপিছত কাৰি পাত্তা দি ভাজিলোঁ। এতিয়া আমি তাতে ডাঙৰকৈ কাটি লোৱা কেপচিকামখিনি দি দিছোঁ। এইখিনি অকণমান সিজিলে হৈ যাব, 2 মিনিটমান ভাজি লৈছোঁ এইখিনি আমি। এতিয়া আমি জলকীয়া 2টা আৰু ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু অলপ সময় আমি ভাজি ল'ম। আপোনালোকক দেখুৱাবলৈ নহ'ল, আমি ইয়াতে আদা নহৰুখিনিও দি ল'লোঁ আৰু ভাজি লৈছোঁ। এইখিনি ভাজি হোৱাৰ পিছত ইয়াতে আমি পৰিমাণ অনুসৰি হালধি গুড়া দি দিছোঁ আৰু ভালদৰে লৰাই লৈ ভাজি থাকিম অলপমান সময়। কেপচিকাম আৰু ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি আধা সিজা হওঁতে আমি ইয়াতে এতিয়া বনাই লোৱা বিলাহীৰ পেষ্টখিনি দি দিম। এতিয়া আমি ইয়াতে বিলাহীৰ পেষ্টখিনি দি দিছোঁ আৰু আমি ভালদৰে ভাজি ল'ম।
গোটেইখিনি ভালদৰে ভাজি লোৱা হ'ল। পানীখিনি দি দিলোঁ আৰু এতিয়া আমি ইয়াতে টমেটো হট এণ্ড চিলি চচ 1 চামুচমান দি দিছোঁ। এইখিনি অকণমান উতল অহাত আমি ইয়াতে ভাজি লোৱা মাছখিনি দি দিছোঁ। আমাৰ মানুহ 2জন কাৰণে আমি 2 পিচে দিছোঁ। আপোনালোকৰ পৰিমাণ অনুসৰি আপোনালোকে দি ল'ব। মন কৰিব এইটো ৰেচিপিত পানীৰ পৰিমাণ কমকৈ লাগে। আপোনালোকে আমি যেনেদৰে দেখাইছোঁ তেনেদৰে বনাব। সোৱাদ অনুযায়ী আমি ইয়াতে নিমখ দি দিলোঁ। এতিয়া আমি ইয়াতে জিৰা গুড়ি ছটিয়াই দিছোঁ। ইয়াৰ পিছত আমি আৰু 2 মিনিটমান এনেদৰে ৰাখিম। গেছটো অফ কৰিলোঁ আৰু আমি এতিয়া কাটি লোৱা ধনিয়াখিনি দি দিছোঁ। আমাৰ চিলি ফিছ ৰেডি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু শেষত আপোনালোকক মিঠাইও খাব দিছোঁ দেই।